কেনেকুৱা আপোনালোকৰ ভালনে? আজি মই এই ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিছোঁ। চাকি গছ দিওঁ বুলি, শৰাই এখন দিওঁ বুলি ভাবি আছিলোঁ। এয়া বৰনামঘৰলৈ আহিছোঁ। আপোনালোকে নামঘৰ পৰিৱেশ চাওক। চাকি গছ দি লওঁ। নামঘৰৰ পৰিৱেশটো ইমান সুন্দৰ পৰিৱেশ একদমচোন। এয়া মোৰ বেটা, ভণ্টি, তাৰপৰা ভাগিন। কোৱা কিবা এটা কোৱা। বৰনামঘৰলৈ আহিছোঁ। সকলোৱে যাতে আশীৰ্বাদ কৰিব, আমাৰ যাতে আহিবলগীয়া দিনবোৰ যাতে ভালেৰে যায়, আৰু বাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আৰু এয়া মোৰ ল'ৰাই মেট্ৰিক দিব এবাৰ। তেওঁ হৈ পেলাই চাকি গছ দিওঁ বুলি আহিছোঁ। এয়া নামঘৰ পৰিৱেশটো ধুনীয়া লাগিছে, শান্তিৰ পৰিৱেশ, ধুনীয়া লাগিছে পৰিৱেশটো। আপোনালোকে নাৰায়ণ যদি আহিব কেতিয়াবা চাকি গছ দিবহি, মনৰ কামনা পূৰ্ণ হ'ব। মই এতিয়া বন্তি গছ জ্বলাই লওঁ। আমি এতিয়া ঢেকীয়াখোৱা বৰনামঘৰত চাকি বন্তি দি ওলাই আহিলোঁ। ওলাই আহি যোৰহাট চুকাফা মৈদামলৈ আহি আছোঁ। আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো কেনেকুৱা হয়। অৱশেষত আমি আহি পালোঁহি চুকাফা মৈদাম। চুকাফা মৈদামৰ পৰিৱেশ চাওকচোন, অতি সুন্দৰ, ধুনীয়া ৰেষ্টুৰেণ্টো আছে জুইশাল বুলি। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰ